হেল্ল' বন্ধুসকল, কি খবৰ আপোনালোকৰ? মোৰ ভালেই। এয়া মই ঘৰৰ পৰা আহি ৰুম পাইছোঁহি। এতিয়া প্ৰায় বাজিছে 7। মই গা ধুলোঁ, চুলি ধুলোঁ। বৰ্তমান ৰুমটো অলপ খেলি মেলি হৈ আছিলে, যিহেতু যোৱাৰ সময়ত ভালদৰে থৈ যোৱা নাই। তো সেইকাৰণে ৰুমটো ভালদৰে চিজিল কৰি ল'ম বুলি ভাবিছোঁ। কিন্তু তাৰ আগত মোৰ বহুত বেছি ভোক লাগিছে। মই যে নোৱাৰিছোঁ একদম। মই কিটচেনতে অলপ বস্তু কিছুমান বইল কৰি থৈছোঁ, দেখাম কি কি বইল কৰি থৈছোঁ। এইখিনি মই বইলকৈ খাব লাগিব। মানে মই আজিকালি বইল খাওঁ, আজিকালি মই তেল খাব এৰি দিছোঁ। এয়া চব মই বইল কৰি থৈছোঁ, আলু, বিলাহী, মটৰ আৰু মেগীৰ লগত মিক্স কৰি খাম। এয়া মই এতিয়া কাটি আছোঁ চব্জি, মানে পিঁয়াজ কাটি আছোঁ। আচলতে কি জানে, আমি যেতিয়া ঘৰত যোৱা হয় ন, যিহেতু আমি বহুত দিনৰ মূৰত ঘৰলৈ যাওঁ, ঘৰত গৈ ইমান ধুনীয়াকৈ মায়ে ইমান ধুনীয়া ধুনীয়া খানা বনাই খুৱায়। তাৰপিছত আহি ৰুমত যেতিয়া আকৌ নিজে অকলে বনাই খাবলগীয়া হয়, মনটো বহুত দুখ লাগে। সেইকাৰণে ভাবিছোঁ আজিতো একো নবনাওঁ আৰু, যিহেতু ভাগৰো লাগিছে, সেইকাৰণে মেগী খাই শুই থাকিম। কিন্তু মেগীটো বহুত আনহেল্ডি হয়, গম পাওঁ যদিও মানে কি ক'ব, মানে এলাহটো মেইন। মানে সেই এলাহে মানে মোক বাধ্য কৰাইছে বৰ্তমান এনেকৈ খাই শুই যাবলৈ। সেয়া দেখিছে ন বেগটো, সেই বেগটো মোক মায়ে ঘৰৰ পৰা দি পঠিয়াইছে। তাত যে বহুত কিবা কিবি বস্তু আছে, বাট কি আছে মই নাজানো। মই এতিয়ালৈ খুলি চোৱাই নাইকিয়া। আৰু গোটেই কিটচেনটো মানে বহুত মেচি হৈ আছে। আজি চিজিল নকৰোঁ, যদি আজি চিজিল কৰিব যাওঁ ন, বহুত টাইম লাগি যাব। মোৰ বহুত ভাগৰো লাগিছে, যিহেতু মই গাড়ীত আহিলে মোৰ বহুত বেছি মাথা বিষায়। এতিয়া মই বনাই আছোঁ। সেয়া অলমষ্ট সিজিছে বস্তুখিনি। ইয়াত অলপো তেল দিয়া নাই হা। পিঁয়াজটো মই অলপ পিছত দিছোঁ, মানে এয়া লৰাই আছোঁ। ইয়াত অলপ পানী দিব লাগিব চাগে, পানী এড কৰিম মই এতিয়া। এয়া মই এতিয়া পানী দিম আৰু ইয়াতে, যিহেতু শুকাই গৈছে, কাৰণ মেগী দিয়াই নাইকিয়া। এয়া মই ইয়াত পানী দিছোঁ, বনাই আছোঁ। কেতিয়া বনাই হয় লাগিছে। পেটটো ইমান ভোক লাগিছে, পেটটো একদম শব্দ কৰি আছে পূৰা মোৰ। মালে মনতে পৰিছে। মায়ে ইমান ধুনীয়া ধুনীয়া খাদ্য বনাই খোৱালে এইকেইদিন। মানিমুনিৰ জোল, ভাত, মাছ, মাংস, যিটো মানে প্ৰকাৰ বিভিন্ন ধৰণৰ চাটনি, কি যে বনাই খোৱালে মায়ে। আৰু এতিয়া আহি মই মেগী খাই শুবলগীয়া হৈছে। কি দুখ, জীৱনৰ কি ঝালা। তাৰপৰা এয়া মই অলপ মছলা এড কৰিছোঁ, অলপ হালধি দিলোঁ। চাইছোঁ কিবা আৰু মছলা আছে নি, বাট একো মছলাই নাইকিয়া। মোৰ যে গৰম মছলা দিলে অলপ খাই ভাল লাগে। তাৰপিছত মই এনেদৰে লৰাই দিছোঁ। এতিয়া মই ইয়াক ভালদৰে অলপ টাইম আৰু সিজিব দিম। এয়া অলপ টাইম সিজিব দিছোঁ, আৰু এয়া সিজি থাকক। মই যাওঁ ভিতৰলৈ, মানে মোৰ ৰুমটো যিহেতু বহুত বেয়া হৈ আছে, অলপমান চিজিল কৰি লওঁ। ঘৰৰ মানুহখিনিক বহুত বেছি মিছ কৰিছোঁ আজি। ঘৰলৈ গ'লে ইফালৰ পৰা মায়ে চিঞৰিব, ইফালৰ পৰা দেউতাই মাতিব, ইফালৰ পৰা ভাইটিয়ে মাতিব। ঘৰখন গ'লে মানে বহুত ভাল লাগে। ঘৰত গৈ পেলাই, ঘৰত গৈ সকলো মানে যেন সুখবোৰ ঘৰতেই আছে। আৰু এতিয়া ৰুমত আহি অকলে ৰুম চিজিল কৰি আছোঁ। বহুত কিবা হৈছে ৰুমটো, যিহেতু সিদিনা এনেকেই থৈ গুচি গ'লোঁ মই ৰুমটো। চিজিল কৰি আছোঁ, যিহেতু কাইলৈ মোৰ মৰ্ণিং ডিউটি আছে। মই মৰ্ণিং ডিউটি যাব লাগিব, তো সেইকাৰণে বস্তুবোৰ চব ৰেডি কৰি থ'বলগীয়া হৈছে। সেইখন চেয়াৰখন মানে ৰেডি কৰি লৈছোঁ, যিহেতু এইখন চেয়াৰতে বহি পেলাই মই খাওঁ। বাকী ঘৰতো গ'লে কি ক'ম ন, আজি অকল ঘৰৰে কথা কৈ থাকিব মন গৈছে। মানে মাক বহুত বেছি মিছ কৰিছোঁ, ঘৰ যাবকে বহুত বেছি মিছ কৰিছোঁ। কি ক'ব, চাকৰি জীৱনটো সঁচাকৈ বহুত বেলেগ ধৰণৰ। যেতিয়া সৰু হৈ আছিলোঁ, তেতিয়া ভাবিছিলোঁ এটা চাকৰি ল'ম, নিজৰ ভৰিত নিজে থিয় হ'ম। অলমষ্ট চাগে এতিয়া থিয় হৈছোঁ, বাট এনেকুৱা লাগে যেন ঘৰত থকাই সুখটোৱে বেছি ভাল আছিল নেকি। আগতে সৰুতে যেতিয়া পঢ়িবলৈ লওঁ, মায়ে ৰাতিপুৱা 6টা বজাত জগাব। উঠি পেলাই মায়ে চাহ দিয়ে ওচৰত, খাই বৈ পঢ়োঁ। পঢ়ি পেলাই গা চা ধুই স্কুললৈ ওলাওঁ, স্কুলৰ পৰা আহি আকৌ মাৰ লগত, তাৰপিছতে আকৌ অলপ টাইম এনেদৰে মানে গোটেই দিনটো পাৰ হৈ গৈছে মা দেউতাৰ মাজতে। আৰু এতিয়া জীৱনটো অকলশৰীয়া অনুভৱ হয়। এয়া ঘৰলৈ যাওঁতে পানী ভৰাই থৈ গৈছোঁ, চাওক এনেদৰে পৰুৱা সোমাই আছে। গোটেই পৰুৱা, পানীখিনি নষ্ট হৈ গ'ল। তাৰপিছতে এয়া
এইটো ডিপ মইশ্চাৰাইজাৰ হয়, ভেচলিনৰ হয়। এইটো মই মানে কিমান হয় দামটো, ইয়াৰ যে 649 হয় হা, মইতো অফাৰত পাইছোঁ 260 পাই গ'লোঁ। ইমান ডাঙৰ হৈছোঁ, এইটো ভাল এটা ভাল অফাৰত পালোঁ আৰু মানে লৈ আহিলোঁ। তাৰপিছতে ইয়াতে পানীটো পেলাব লাগিব, মোৰ পানীখিনি নষ্ট হৈ গ'ল, যিহেতু ইয়াত মই পানী কিনি খাওঁ, ইয়াত মই পানী কিনি খাব লগা হৈছে। কি দুখ মোৰ, পানীও কিনি খাব লাগে। এইবোৰ কৰি থাকোঁতে মোৰ মেগী ৰেডি হৈ গ'ল। এয়া এটা জলফাইৰ লগত এনেদৰে মই এতিয়া মেগী খাম, ওপৰতে পিঁয়াজ অকণ ছটিয়াই দিছোঁ, মই খাম। না মোৰ পেট পূজা হৈ গৈছে, কি শান্তি। পেট পূজা কৰা সময়ত শান্তি নাই দেই। এতিয়া আৰু ধুনীয়াকৈ বিন্দাছ মই বিচনাত পৰিম, শুম, কাইলৈ আকৌ মৰ্ণিং ডিউটি যাম। বাই বাই, টাটা, আকৌ লগ পাম।